ইজ স্পাইৰেল পটেটো দিব মোবাইল আছে লুপ থুপিয়া হ'বলৈ দিব আৰু অলপ কাটিব লাগিব হেল্ল' গাইজ কি খবৰ সকলোৰে ভালনে মোৰো ভালে সেয়ে আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ ধুনীয়া ভিডিঅ' এটি টাইটেল থাম্বনেইল দেখিতো গমেই পাইছে ভিডিঅ'টো কি হ'বলৈ গৈ আছে সেয়ে আজি গুণগুণে মই আপোনালোকলৈ ভিডিঅ' এটি লৈ আহিছোঁ তেনেহ'লে মোৰ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ আহক তেনে চাওঁ এতিয়া অসমত কি চলি আছে কওক বাৰু স্পাইৰেল নে স্পাইচি পটেটো চলি আছে হয় নাই কওকচোন সেয়ে এতিয়াতো গুৱাহাটীত গৈ খাবগৈ নোৱাৰোঁ দীঘলী পুখুৰীত গৈ খাবগৈ নোৱাৰোঁ আমি আৰু এতিয়া কি কৰোঁ ঘৰতে বনাই খাওঁ নহয় জানো সেয়েহে স্পাইৰেল নে স্পাইচি পটেটো লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কেনেধৰণে মই বনালোঁ সহজতে আৰু মুখৰ তৃপ্তি কেনেকৈ ঘৰতে সামৰিব পাৰিলোঁ তাৰে এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ তেনেহ'লে স্বাগতম নতুন এটি ভিডিঅ' লৈ ভিডিঅ'টি শেষলৈকে চাব নতুনকৈ চোৱাকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব না প্লিজ কিয়নো আমাৰ নতুন নতুন ব্লগাৰবিলাক মানে কি আপোনালোকে ছাপোৰ্ট কৰিলেহে আমি অলপ আগবাঢ়ি যাবলৈ সুবিধা হয় আৰু মানে কি ভিডিঅ'বিলাকত আপোনালোকে কিবা নহয় কিবা এটি ভাল নিশ্চয় পাব সেয়েহে আশা কৰিছোঁ ছাবস্ক্ৰাইবটি কৰিব বুলি লাইক কৰিব বুলি সেয়া আৰু তাৰপিছত স্পাইৰেল পটেটো মানে কি দেখিছে গুণগুণে মানে মোবাইলত ওলোৱা নাই যে সেয়েহে মোক মানে আমাৰ মহিলাসকলৰ পাকঘৰত নিশ্চয় সেইকেইটা বস্তু আছে মই ভাবোঁ আছে আৰু মানে আছে আৰু সেইকেইটা বস্তুৰে ধুনীয়াকৈ স্পাইৰেল নে স্পাইচি পটেটো বনাই খাব পাৰিব তেনেহ'লে লেটছ গ' কেনেকৈ বনাওঁ চাওঁ বলক এইফালে আমাৰ গুণগুণ হাই কোৱা হাই ভিডিঅ'বিলাক চাব দেই বুলি কৈ দিয়া ভিডিঅ'বিলাক চাব দেই এই কিটি আলু দেখিছে এই চাৰিটিৰে মই স্পাইৰেল পটেটো বনাম আজি আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক গম পাই গৈ থাকিব লাহে লাহে ইয়াত দেখিছে টেলেং বেলেংকৈ ধুই আনিলে গুণগুণে মই ভালদৰে চাফা কৰি লওঁ ভিডিঅ'টোৰ পৰা আঁতৰি নাযাব দেই অলপ মিডিয়াম চাইজৰ গোল গোল এনেকুৱা ডাঙৰ ডাঙৰ আলু ল'ব দেই আপোনালোকে যদি লয় মানে মই অলপ এয়া দেখিছে ডাঙৰ ডাঙৰ গোল গোল আলু লৈ লৈছোঁ ধুই মেলি চাফা কৰি আনিলোঁ আঙুলিটো গুচাই দিয়া কেমেৰা আগৰ পৰা এয়া ধুই মেলি চাফা কৰিলোঁ কিন্তু এতিয়া আকৌ কটা মেচিনটো নাই নহয় কি কৰোঁ আহক বুদ্ধি দেখুৱাইছোঁ মই এয়া এনেকৈ ল'ব তাৰপিছত এয়া এনেকৈ গোল 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 গোলকৈ এয়া দেখিছে গোল 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 গোলকৈ এনেকৈ চিপছ নিচিনাকৈ কাটি দিব মা খাব চিপ ময়ো খাম এই সৰুডোখৰ চব্জিত দি দিব এই সৰুকেইডোখৰ কাম নাই ডাঙৰ ডাঙৰ কেইডোখৰ থ'ব তাৰপিছত এয়া দেখিছে গোল 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 গোলকৈ কাটি ল'লোঁ তাৰপিছত মছলাটো সোমাবৰ বাবে এনেকৈ অকণমান খুচি খুচি দিব নিদিলেও আপত্তি নাই যদি তেল বেছিকৈ দিব পাৰে সেই নিদিলেও এনেকৈ খুচি খুচি নিদিলেও হয় কাপটো নিদিলেও হয় মানে দেখিছে এয়া এনেকৈ অকণমান কৰি দিলে ভাল আৰু এয়া দেখিছে আটাটো নিশ্চয় প্ৰত্যেকৰ ঘৰত থাকে টিফিন চিফিন বনাবৰ বাবে ৰুটি খাবৰ বাবে নহয় নিশ্চয় নাই কওকচোন সেয়া আটা দেখিছে আটা লৈ ল'লোঁ অকণমান এয়া দেখিছে কিমানকণ লৈছোঁ গম পাইছে আৰু বহুত তাৰপিছত ইয়াত এতিয়া দিম এয়া সোৱাদ অনুসৰি মানে নিমখকণ দি দিব নাম মাত্ৰ হালধি টাৰ্মাৰিক বেকিং পাউডাৰ বেছি নহয় অকণমান দেখিছে অকণমান এটিলিক দি দিছোঁ বেকিং খাই যাব ৰেড চিলি পাউডাৰ পেকেটৰ পৰা মানে টেমাত ভৰাই থৈছোঁ বেছি দাম নহয় 5 টকাতে এপেকেট পাই যাব এপেকেট প্ৰয়োজন নাই বাকীখিনি আকৌ চব্জি দি খাব পাৰিব সেয়েহে ৰেড চিলি দি দিছোঁ এই দেখিছে এনেও নুপুৰে ৰেড চিলি পাউডাৰ খুব বেছি সৰু চামুচে এচামুচ হ'ব এয়া ৰেড চিলি পাউডাৰ এতিয়া আহিছোঁ ধুনীয়াকৈ এয়া সানি লৈছোঁ দেখিছে তাৰপিছত এইখিনি লুপথুপীয়াকৈ পানী দি দিম লুপথুপীয়া হ'বলৈ আৰু ইয়াত কিবা কিবি মিলাবলৈও পাৰে বেলেগ মছলা যেনে মেগী মছলা বৰ্তমান এতিয়া মেগী আমাৰ ঘৰত নাই এয়া দেখিছে ন এনেকৈ ধুনীয়াকৈ লুপথুপীয়া হ'বলৈ দিব আৰু অলপ ফেটিব লাগিব ফেটাটো খালি ধুনীয়া হ'ব লাগিব দেই এইফালে কেৰাহী গৰম হৈ গ'ল পুৰাপুৰি এতিয়া তেল দি দিছোঁ তেল এপোৱামান দি দিলে হৈ যাব তেল গৰম হোৱালৈকে তেলখিনি অলপ বেছিটো গৰম হোৱালৈকে অকণমান টাইম লাগিব অলপ বাহিৰত আপোনালোকক কিবা কিবি দেখুৱাই গৈ এইফালে চাওক বতৰ খুবেই ভাল মানে খুবেই ভাল আৰু বৰষুণো নাই ৰ'দো নাই হ'লেও অলপ গুপগুপীয়া গৰম আছে হ'লেও যোৱা দুদিন যিটো টিকা ফটা গৰম আছিলে সেই দুদিনৰ মানেকত আজি আৰু ইমানটো গৰম নহয় ঠিকে আৰু এইফালে তেল পুৰাপুৰি গৰম হৈ গ'ল এই দেখিছে আলু
আলু চটা এই দেখিছে এনেকৈ জুবিয়াব দেখিছে এয়া চক বেছি এইটো লিনিমাকৈ ওলমাই নিদিওঁ মানে তেলখিনি বেয়া হৈ যায় কৃষ্ণ ৱাও মজা আৰু এখন এতিয়া কেৰাহী এইখিনি অলপ সময় মিহি উতলি থাকক মানে এই কাঁহটো মানে মাজে মাজে আহে আৰু কি কৰিম আৰু ঘিনচিন নকৰিব দেই তাৰপিছত এতিয়া খৰিকা লাগিব হয় নাই এতিয়া ঘৰতে এটা আইটেম যোগাৰ কৰিছোঁ সেইটোৱে মানে খৰিকা বনাম বুলি ভাবিছোঁ তেনেহ'লে আহক খৰিকা মই কেনেকৈ উলিয়াওঁ চাওঁ জুইবোৰ অকণমান কমাই দিওঁ ছাতিটো কিছুমান এনেকুৱা অদৰকাৰী ছাতি আছে নেকি অদৰকাৰী ছাতি বৰ ধুনীয়া খৰিকা মানে যোগাৰ কৰিব পাৰি আপোনালোকক মই দেখুৱাইছোঁ চাই থাকক এইটো দেখিছে এইটা অৱস্থা নাই ভাঙিলে এইটো ভাঙিলে এইডাল দেখিছে এইডাল দেখিছে এইডালে এতিয়া মই খৰিকা বনাম প্লাছেৰে এনেকৈ কাটি দিলেও মানে হৈ যাব এইটো দেখিছে প্লাছ পাই গ'লোঁ এতিয়া প্লাছেৰে এনেকৈ এয়া দেখিলে খুলিলে এটা কাপোৰ লাগি আছে জ্বলাই দিম বাপেকে হৈ যাব এয়া খৰিকা ওলাই গ'ল এডাল ওলাই গ'ল আৰু এডাল লাগিব কাৰণ আমি দুজনী আছোঁ আজিকালি দেখোন সকলো মানুহ ঘৰত থাকেই হয় নাই বহুত সময় যুঁজাৰ পিছত এয়া দুডাল খৰিকা উলিয়ালোঁ দেখিছে বহুত দিনলৈকে চলি যাব এইকেইডাল খৰিকা যদি আপোনালোকৰ খৰিকা নাই এইটো বুদ্ধি ল'ব বহুত দিনলৈকে চলিব পাৰিব আহক তেনেহ'লে আলুখিনি কি হৈছে চাওঁ এই আধা আধি চক গুণগুণ এনেকুৱা লাগিছে দেখি খাওঁ লাগিছে না এইখিনি এতিয়া বনাই লওঁ ভিডিঅ'টো নোচোৱাকৈ থাকিব চাব দেই তাৰপিছত এতিয়া আহিছোঁ দেখিছে নাই চাট মছলা দেখিছে কৰি চালাড ধুনীয়াকৈ দি খাব পৰা এইটো হৈছে চাট মছলা কেইটকা বুলি ভাবিছে এইটো মাত্ৰ 10 টকা এনেকৈ দেখিছে মিমিকৈ এনেকৈ ছটিয়াই লৈছোঁ তাৰপিছত এয়া এনেকৈ মিলাই লৈছোঁ অলপ খালি চফা কৰি ল'লোঁ দেখিছে তাৰপিছত এতিয়া চক এনেকৈ কৰিব মোবাইল আছে না কৰিব হয় নাই এয়া চব দেখিলে এয়া মই কৰিম দেখিছে ইট ইজ স্পাইৰেল পটেটো ইয়েছ হয় না হয় এইফালে চক ধুনীয়াকৈ লাল চাহ একাপ বাকি ল'লোঁ কেহা একদম তাৰপিছত এয়া মোৰ চক স্পাইৰেল নে স্পাইচি পটেটো কেনেকুৱা দেখিছে বাৰু আপোনালোকে দেখিলে মই কেনেকৈ বনালোঁ স্পাইৰেল পটেটো সেয়া ঘৰত এইকেইটা বস্তু আমাৰ মহিলাসকলৰ পাকঘৰটো থাকে ধুনীয়াকৈ ঘৰত বনাই খাবও পাৰিব ল'ৰা ছোৱালীকো খুৱাব পাৰিব আৰু ধুনীয়া সময় অকণ কটাব পাৰিব দেই এইটো ৰেচিপি বনাই एकदम कम खर्च है यारो अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार मुझे नहीं पता मुझे 2 मिलियन लाइक्स चाहिए कैसे ना कैसे करके मुझे चाहिए अब मैं भी जा रहा हूं मुझे पैसों के पीछे भागना है बाय बाय